আজি ৰাতিপুৱাৰ পৰা মনটো ভাল লাগি আছে, ক'ৰবাত ফুৰিব যাওঁ বুলি ভাবিলোঁ, কিন্তু কি হ'ব, বাইকখন পৰি পেলাই ভাঙি থাকিলে ধুপুচকৈ কাণ এখন। এতিয়া আৰু ৰয়েল এনফিল্ড ডিলাৰ আহিলোঁ। ইয়াতে ইমান যে বাইকৰ ভিৰ, গোটেই লানি লাগি আছে, গোটেই কামবিলাক পেণ্ডিং কৰি থৈ দিছে। আৰু এতিয়া মই চালোঁ, ইয়াতে নতুন নতুন বাইক বহুত আছে, কিন্তু ইয়াৰে এখন উঠাই ল'ম বুলি ভাবিছিলোঁ, কিন্তু কি কৰিব, মোৰ হাততো ইমান পইচা নাই উঠাবলৈ। ৰৈ ৰৈ আমনি লাগিছে, তেতিয়া অলপ খোজকে গাড়ী লওঁ। খোজ কাঢ়িমনো কিমান, অকণমান খোজ কাঢ়িলোঁ, চালোঁ, আকৌ আমনি লাগিছে। ঘৰলৈ বিহু খাবলৈ 2টা আলহী আহিছে। ইহঁত যে ইমান সতাশু মই ভবাই নাছিলোঁ। মোৰ বিচনাখন এতিয়া কি কৰিছে অৱস্থা চাওকচোন, আৰু বিচনাখন ভাঙো ভাঙোহে অৱস্থা। এনেকৈ থাকিলেতো 2 মিনিটতে বিচনাখন ভাঙি পেলাব ইহঁতি। ইহঁতৰ ফূৰ্তিটো দেখা পাই মই থাকিবই নোৱাৰিলোঁ, 2 কপিমান ফটোকে তুলি লওঁ ইহঁতক। যিহে ইহঁতৰ পজ, কি চাবা আৰু। এক্সেলৰ লগত আহা মোক কেইটা গোৱা হৈ দিয়া নাই। মানি প্লেন এটা ৰুই দিলোঁ, ভাবিছোঁ মোৰ ঘৰত টকাই হওক। দাদা এজনে দিয়া চৰাই পোৱালিকেইটা ক'ত থ'ম ভাবি নাপায়, সি কিপদতে ওলমাই থৈ দিলোঁ। আজিলৈ আহোঁতেই আকৌ